জাতিলাও তৰকাৰী বনাবৰ বাবে মই অলপ পৰিমাণৰ জাতিলাও জোখত কাটি লৈছোঁ আৰু 6টা সৰু আলু জোখত কাটি লৈছোঁ আৰু আপোনালোকে স্ক্ৰীনত দেখাৰ দৰে মই এটা পিয়াজ মিহিকৈ কাটি লৈছোঁ 3টা কেঁচা গোটা জলকীয়া লৈছোঁ আদা নহৰু একেলগে পেষ্ট বনাই লৈছোঁ 1 চামুচ আৰু লৈছোঁ মই পাঁচফোৰণ 1 চামুচতকৈ অকণমান কম তাৰ পাছতে লৈছোঁ মই জালুক লৈছোঁ আধা চামুচ প্ৰয়োজন অনুসৰি নিমখ হালধি লৈছোঁ আৰু অকণমান চেনি লৈছোঁ এতিয়া কেৰাহী গৰম হোৱাৰ পাছত মই মিঠাতেল দি দিছোঁ তেলখিনি ভালদৰে গৰম হোৱাৰ পাছতে মই পাঁচফোৰণখিনি দি দিম এতিয়া মই পাঁচফোৰণখিনি দি দিছোঁ পাঁচফোৰণখিনি অকণমান কেঁচা গোন্ধ নোযোৱালৈকে ভাজিব লাগে মই লগতে কেঁচা জলকীয়া 3টাও দি লগতে ভাজিছোঁ অকণমান সময় ৰঙচুৱা হোৱালৈকে তাৰ পাছতে মই কেঁচা পিয়াজখিনি দি দিছোঁ কাটি থোৱা এতিয়া এইখিনি অলপ ৰঙচুৱা হোৱালৈকে ভাজিছোঁ তাৰ পাছতে মই আদা নহৰু পেষ্টখিনি দি দিছোঁ আৰু অকণমান সময় ভাজিব লাগে কেঁচা গোন্ধ থাকিলে খাবলৈ অলপ টেষ্টটো বেয়া লাগে চ' অকণমান ভজাৰ পাছতে মই জালুকখিনি দি দিছোঁ অলপ সময় ভজাৰ পাছতে মই হালধিখিনি দি দিছোঁ তেলতে আৰু চেনিকণো দি দিছোঁ এতিয়া নিমখো দি দিছোঁ এতিয়া মই মছলা অকণমান দি দিছোঁ গৰম মছলা অকণমান দি মই পানী অকণমান দি গোটেই মছলাখিনি মিক্স হোৱাকৈ অকণমান সময় মই পানীকণ নাইকিয়া হোৱালৈকে অকণমান সিজাম ভালদৰে মিক্স হোৱাৰ পাছত এয়া দেখিছে পানী নাইকিয়া হৈ গৈছে এতিয়া মই পাচলিখিনি দি দিছোঁ জাতিলাও আলু অকণমান সময় ভালদৰে লৰাই অকণমান ভাজিব লাগিব এয়া লৰাই লৈছোঁ ভালদৰে এতিয়া ঢাকোনখন দি দিম অকণমান সময় 5 মিনিটমান গেছটো অকণমান কম কৰি পেলাই মই 5 মিনিট ঢাকি থৈ এবাৰ মানে লৰাই চাইছোঁ দেখিছেনে জাতিলাওৰ পৰা পানী কেনেদৰে ওলাইছে অলপ অলপকৈ আকৌ মই এতিয়া ঢাকোনখন দি অকণমান সময় সিজিবৰ বাবে দি থৈছোঁ এতিয়া আৰু 5 মিনিট হোৱাৰ পাছতে দেখিছে মই পানী অকণমান হাতেৰে এচলুমান দি দিছিলোঁ এতিয়া জাতিলাওৰ পৰাও যিহেতু পানী ওলাইছে দেখিছে কিমান সুন্দৰকৈ সিজি আছে অলপ মই ভাঙি দিছোঁ আলুখিনি জাতিলাও আলু সকলোবোৰ অলপ ভাঙি দিলোঁ এতিয়া গ্ৰেভি টাইপত হৈ গ'ল ঠাণ্ডা হোৱাৰ পাছত মই বাতি এটাত কাঢ়ি দিছোঁ এয়া দেখিছে ইমান ধুনীয়াকৈ